ক'বলৈ ভাষা নাই, বুজাবলৈ শব্দ নাই। এক জঘন্য ঘটনা। ইতৰ প্ৰাণীতকৈও যেন অধম হৈছে জীৱশ্ৰেষ্ঠ বুলি কোৱা একাংশ মানুহ। বিকৃত মানসিকতাৰ পুৰুষৰ কামনাৰ বলি হ'ল এগৰাকী ৮৫ বছৰীয়া বৃদ্ধা। বৃদ্ধাগৰাকীৰ ঘৰ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ নৱপুৰ হোলাজানত। চকুৰে ভালকৈ মনিব নোৱাৰে, নুশুনে কাণেৰেও। ভৰি দুটাত ভৰ দি পৰা কঁকালটোৰে দিব পাৰে কোনোমতে থৰক বৰক খোজকেইটা। জীৱনৰ অন্তিম সময়ত এইগৰাকী অশীতিপৰ বৃদ্ধা এজন লোকৰ কামনাৰ বলি হ'ল। কুসুম গগৈ নামৰ ৪০ বছৰীয়া এজন লোকে দেওবাৰে দুপৰীয়া বৃদ্ধাগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণ কৰে। অত্যাচাৰ কৰিলে ঘৰৰ পৰা টানি আজৰি দি ঘৰত কোনো নাছিলে। মোক অকলে পাই টানি পেলালে, মই নাযাওঁ এই নামানেকেইটা টানি লৈয়ে গ'ল। কুসুম নিশা পৰিয়ালৰ লোকে বৃদ্ধাগৰাকীক অসহায় অৱস্থাত উদ্ধাৰ কৰে ঘৰৰ পৰা কিছু দূৰৈত থকা বাহনিৰ মাজত। পেহী নাই আৰু সেই ল'ৰাটো সোমাইছিলে কুসুম যে চাইকেলটো বোলে বাহিৰতে আছে, মানুহকেইটা নাই। গোটেইখন টৰ্চ লৈ বিচাৰি আছে। বিচাৰি থাকোঁতে আমিও বিচাৰিছোঁ, তেতিয়া বুঢ়ী মানে বাঁহৰ তলত পৰি আছে। সোমবাৰে বৃদ্ধাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয় তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত। প্ৰমাণ হ'ল বৃদ্ধাগৰাকীক ধৰ্ষণ কৰা বুলি। ব্লাড ক্লট পাইছোঁ আৰু খুব বেছি গাৰ বিষ আছে আৰু চুলিত বাঁহৰ পাত লাগি আছে। ইতিমধ্যে জামুগুৰি আৰক্ষীয়ে লম্পট কুসুম গগৈক গ্ৰেপ্তাৰ কৰিছে। এই ঘটনাই স্বাভাৱিকতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।